এখন দিছিলে ধুনীয়াকৈ তাৰপিছত ইয়াতে মানে এখন ডক্টৰ দেখালোঁ ডক্টৰে ক'লে শেষত মানে বন্ধু বান্ধৱীসকল মানে এটা সৰু ঘটনাই আপোনালোকৰ ডাঙৰ বিপদত পেলাই দিব পাৰে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ এটা অন্যতম ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছে তো গাইজ মানে মই ভিডিঅ' এৰিব পৰা নাছিলোঁ কাৰণ মোৰ এটা প্ৰব্লেম হৈছিলে প্ৰব্লেমটো আপোনালোকে লাষ্ট ভিডিঅ'ত গম পাইছে যিহেতু তো আজি প্ৰব্লেম কি কাৰণে ভিডিঅ' এৰিব পৰা নাই তাকে আজি ক'ম বুলি ভাবিছোঁ আপোনালোকৰ মাজত তো দেৰিকৈ হ'লেও মানে হেপী নিউ ইয়েৰ আপোনালোকে আৰু আজি ভিডিঅ'টো মানে বিশেষ তেনেকুৱা কোনো মানে হেৰি নাই কণ্টেণ্ট নাই বাট আজি তথাপিও আপোনালোকৰ মাজত মানে ভিডিঅ' এৰা নাই তো বেয়া লাগে মনটো ভিডিঅ' নেৰাৰ বাবে তো ভাবিলোঁ আজি এটা এনে সৰুকৈ কণ্টেণ্ট বনাই দিওঁ মানে কি কাৰণে ভিডিঅ' এৰিব পৰা নাই বা বনাব পৰা নাই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে লাষ্ট ভিডিঅ'ত গম পাইছে চাগে মোৰ এটা ঘটনা হৈছিলে তো সেই ঘটনাটোৰ কাৰণে মই ব্লগ বনাব পৰা নাছিলোঁ তো আৰু বিশেষ মানে অলপ প্ৰব্লেম হৈ আছিলে সেইটো বাবে মই একো মানে ব্লগ এৰিবই পৰা নাই তো নতুন বছৰ লেটকৈ হ'লে আপোনালোকক শুভেচ্ছা জনালোঁ মানে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু লগতে নতুন বছৰটো আপোনালোকৰ যাতে ভালে কুশলে তো আপোনালোকেও মোক অলপ ছাপোৰ্ট দিব নতুন বছৰটোত মানে তো আশা কৰিছোঁ আৰু মোৰ চেনেলটো যদি আপোনালোকে কোনোবা নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি ল'ব আৰু ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব আৰু মানে আজি কোনো ভিডিঅ'টোত কণ্টেণ্ট নাই বাট এনেই বনালোঁ মানে খবৰ এটা দিওঁ বুলি আপোনালোকক মানে মোৰ লাষ্ট ভিডিঅ'টো যোনে চাইছে গম পাইছে যিহেতু মোৰ লগত এটা ঘটনা হৈছিলে তো সেই ঘটনাটো মানে বহুত প্ৰব্লেম পাইছোঁ তো সেইবাবে আপোনালোকৰ মাজত অলপ কিবা এটা ক'ব আহিলোঁ আৰু ব্লগ মানে তেনেকৈ তো ব্লগ বনাবও পৰা নাই আৰু গাটো ইমান ভাল নাছিল যিহেতু আপোনালোকৰ 2022 চনটো কেনেকৈ গ'ল মানে কেনে গ'ল কমেণ্ট কৰি জনাব মোৰ একদম বেয়া গ'ল দেই কিন্তু এতিয়া নতুন বছৰটো মানে আপোনালোকৰ যাতে ভালে যাওক তাৰে ভাৱনা থাকিল মানে আশা থাকিল আৰু মোৰ নতুন বছৰটো যেন বেয়াই যাব যেন পাইছোঁ তো কি হয় নাজানো আপোনালোকে প্লিজ নতুন বছৰটো অলপ ছাপোৰ্ট কৰিব মোক আৰু ব্লগটো সেইটো কাৰণে বনালোঁ যে আপোনালোকক অলপ কিবা এটা খবৰ দিওঁ যে তো এতিয়াৰ পৰা মোৰ মানে অলপ ভাল পাইছোঁ যিহেতু অলপ ব্লগ এতিয়াৰ পৰা ব্লগ বনাম আৰু এতিয়া তো সেয়ে আপোনালোকে চাই থাকিব মোৰ ব্লগবোৰ আৰু আপোনালোকেও মৰম দিব তেতিয়া আগবাঢ়িব পাৰিম তো বন্ধু বান্ধৱীসকল মানে এটা সৰু ঘটনাই আপোনালোকৰ ডাঙৰ বিপদত পেলাই দিব পাৰে তো সেইটোৱে আৰু মানে হ'ব লগা আছিল হৈ গ'ল বাট কিন্তু সৰু ঘটনাটোৱে মানে বহুত প্ৰব্লেমত পেলাই দিলে আৰু এটা মানে জোৰকৈ পৰিছিলে একচুৱেলি বহুত জোৰকৈ পৰিছিলে মূৰটো অলপ ফুলিছিলে বাট কেইদিনমান বিষোৱা নাছিলে পৰা 7 দিনমান বিষোৱা নাছিলে তাৰপিছত 8-9 দিনমান হোৱাৰ পিছত লাহে লাহে মানে বিষটো আহি আছিলে তাৰপিছত বিষোৱাৰ কাৰণে ভাবিলোঁ কিনো হ'ল ডক্টৰক দেখালোঁ ডক্টৰে মোক ক'লে তো ভয় লাগিছিলে আৰু বন্ধুবান্ধৱীসকল আপোনালোকক দেখাই আছোঁ মানে মই গৈছিলোঁ 5 জানুৱাৰী তাৰিখে মানে মোৰ একচুৱেলি এক্সিডেণ্ট হৈছিলে লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছিলে তো সেই ঘটনাটো হোৱাৰ মানে 10 দিন নহয় মানে 7 দিনটো 8 দিনলৈকে একো হোৱা নাছিলে তাৰপিছতে লাহে লাহে বিষটো হৈছিলে তাৰপিছত বিষ হোৱাৰ কাৰণে মই ভাবিলোঁ নাই ঠিক নহ'ব তেনেকৈ তো মানে ডক্টৰক দেখাব গ'লোঁ তো 5 জানুৱাৰী তাৰিখে মই 5 জানুৱাৰীত গৈছিলোঁ ডক্টৰৰ ওচৰলৈ তো ডক্টৰৰ ওচৰলৈ মানে গৈ তাৰপিছত দেখালোঁ ডক্টৰে ক'লে চিটি স্কেন কৰিব লাগিব তেতিয়া মানে বহুত ভয় লাগি গৈছিলে একদম চিটি স্কেন কৰিব কৈছিলে যি ভাবিছোঁ ফাৰ্ষ্ট টাইম চিটি স্কেন কৰিব লাগিব মানে আগতে কৰি পোৱা নাই তো বহুত ভয় লাগিছিলে তো সুধিলোঁ ডক্টৰক যে কিবা হ'ব নেকি বুলি তো ডক্টৰে ক'লে ভয় কৰিব নালাগে অমুক বুলি ক'লে তেতিয়া অলপ মনটো ভাল লাগিছিলে তাৰপিছত ছেকেণ্ড দিনাখন গ'লোঁ আৰু চিটি স্কেন কৰিবৰ কাৰণে তাৰপিছত চিটি স্কেন কৰি আপোনালোকক দেখাই আছোঁ বাৰু চিটি স্কেন কৰোঁতে মোৰ এইখন হেৰি কৰিছিলে মানে কি চাব নাজানো বাট ডক্টৰক দেখাই দিছিলোঁ আৰু এইখন মানে মূৰৰ কি বুলি কয় এইটো স্কেনাৰ যেনিবা স্কেনাৰ আৰু ধৰক তো এইটো আছিলে তাৰপিছত ৰিপৰ্টটো কৈ দিওঁ মানে ৰিপৰ্টটোত এইখন 5 জানুৱাৰী দিনাখন গ'লোঁ যোৱাৰ পিছতে ছেকেণ্ড দিনাখন মানে চিটি স্কেন কৰিলোঁ তাৰ পিছদিনাখন আৰু গৈ 6 জানুৱাৰীত মানে ৰিপৰ্টটো মানে লৈ আহিলোঁ ৰিপৰ্টটোত জাষ্ট মানে এইটোৱে প্ৰাৰ্থনা কৰি আছিলোঁ যে মানে কোনো প্ৰব্লেম নহওক তো ৰিপৰ্টটোত মানে নৰ্মেল ওলালে নৰ্মেল ওলাই গ'ল তাৰপিছতে ভাল লাগিল অলপ আৰু ঔষধ লিখি দিলে তেনেকৈ তো সেইটোৱে আৰু মানে কোনো প্ৰব্লেম মানে নাই বুলি কৈছে ডক্টৰে কিন্তু বিষ এতিয়াও হৈ আছে মানে একদম চাইডত একদম এইফালে এক চাইড আপোনালোকৰ এটা সৰু ঘটনাই বহুত ডাঙৰ প্ৰব্লেমত পেলাই দিব পাৰে পিছলৈকে কি হয় নাজানো বাট মানে চিটি স্কেন কৰোঁতে নৰ্মেল ওলাইছে তো একো হোৱা নাই বুলি কৈছে আৰু সেইটোৱে কোনো প্ৰব্লেম নহওক আৰু তো এতিয়া মানে চশমা নিপিন্ধিলে মূৰটো বিষায় মানে চকুটো অলপ টানি নিয়ে সেইটোৱে প্ৰব্লেম হৈ আছে বৰ্তমান দিলে অলপ ভাল লাগে বাৰু তো মানে মূৰটো বিষটো অলপ কমি যায় তাৰপিছত এতিয়া ঔষধ খাই আছোঁ বাৰু ঔষধ খাই অলপ ভাল পোৱা নাই বাট তথাপি বিষাই থাকে ঠাণ্ডা পালে বেছি টুপি পিন্ধি থাকিব লাগে আৰু গধূলি আৰু ৰাতিপুৱা বহুত বিষায় মানে তো অলপ প্ৰব্লেম হৈ থাকে বিষোৱাৰ বাবে বন্ধু বান্ধৱীসকল সেইবাবে মই ভিডিঅ' এৰিব পৰা নাছিলোঁ
নেক্সট ভিডিঅ'ত আপোনালোকে আমাৰ লাভ ষ্টৰী শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ মাজত আপোনালোকে ভিডিঅ'টো মোৰ চেনেলটো চাই থাকিব মাজে মাজে ভিডিঅ'বোৰ তো সেয়া আছিলে মোৰ বেছি মানে কেইদিনমান পিছত আমাৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত আৰু আশা কৰোঁ আপোনালোকে যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব তেতিয়া আমাৰ লাভ ষ্টৰীটো আপোনালোকে পাব আৰু সোনকালে এৰিম বুলি আপোনালোকক কথা দিছোঁ এৰিলোঁ হয় বাট কি হ'ল কৈছোঁহে আপোনালোকক মোৰ প্ৰব্লেম এটা হৈ গ'ল আৰু তাৰপিছতে ডিলেট হৈ গ'ল ফাইলটো তো সেইবাবে এৰিব পৰা নাই নেক্সট ভিডিঅ'ত আপোনালোকক লাভ ষ্টৰী শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ মাজত তো সেইটোৱে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি মানে আছিলে আপোনালোকৰ মাজত এতিয়া নতুন নতুন ভিডিঅ' এৰিবৰ কাৰণে চেষ্টা কৰিম আৰু মানে সেইটোৱে তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আজিলৈকে